ডায়েটিঙত থাকি বিপদতহে পৰিছে নেকি জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভাৰদ্বাজ। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। গাইজ, কণ্ঠশিল্পী ৰিচা ভাৰদ্বাজৰ গীত শুনি আপোনালোকৰ বাৰু কেনেকুৱা লাগে? প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। গাইজ, কণ্ঠশিল্পী ৰিচা ভাৰদ্বাজে নিজৰ ফেচবুক পেজত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে ডায়েটিঙত আছোঁ চাগে। ইয়াৰ পিছতে বহু লোকে এনেধৰণৰ কমেণ্ট কৰি জনায় যে আপুনিও আচৰিত হ'ব। আহকচোন পলম নকৰাকৈ কোনে কি ক'লে চাই লওঁ। তুমি ইমান সোপা খোৱাচোন। ভাবিছিলোঁ ঘৰখনত মৰমেৰে চলাম, কিন্তু তুমি এদিনৰ ভাত এসাঁজতে শেষ কৰি দিয়া। ইছ ৰাম, কিয়নো ইমান মানুহক দেখাই দেখাই খাই থাকা? কিবা মুখ লাগিব। পানী জাৰা, আদা জাৰা আনি আনি মই ভাগৰি গৈছোঁ অ'। আৰু এজনে কি কয়, ইমান কমকৈ খালে একেবাৰেই ক্ষীণ হৈ যাবা দেখোন। এনেকৈ আপুনি খাই থাকিলে আমাৰো খাবলৈ মন যাব। এটা সৰুকৈ অনুৰোধ কৰিছোঁ, বেছিকৈ মছলাজাতীয় খাদ্যভাগ কৰিলে বেয়া দেই। ডাক্তৰে কয় মনত ৰাখিব, পাৰিলে ফল-মূল খাব। আৰু এজনে ভাল কথা ক'লে, এইবিলাক ভেজালি বস্তু খাব নালাগে, গেষ্ট্ৰিক বেছি হ'ব, গান গাব অসুবিধা হ'ব, অকল বইলিং আঞ্জা খাবা বাইদেউ। বা আপুনি ইমানবোৰ অকলে খাব নোৱাৰিব দেই, মোৰ কাৰণে অলপ দিবা। মোৰ শপত দিছোঁ, তোমাক জ্বালা বেছি নাখাবা ৰিচু। খতম। বাই বাই, টাটা, গুড বাই। গাইজ, ৰিচা ভাৰদ্বাজৰ প্ৰশ্নৰ উত্তৰসমূহ শুনি আপোনালোকৰ বাৰু কেনেকুৱা লাগিল? আৰু আপোনালোকৰো যদি কিবা মতামত থাকিলে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আজিলৈ ইমানেই, বাই বাই।